বন্ধুসকল এতিয়া আছোঁ বৰ্তমান শিৱদৌলত। এয়া দেখিছে আপোনালোকে শিৱদৌলৰ ভিতৰলৈ অলপ যাম আৰু ভিতৰত গৈ অলপমান শিৱদৌলৰ যি পৰিৱেশ অলপ চাম। আৰু এতিয়া মই যিটো গেটৰ পৰা সোমাই আহিলোঁ আপোনালোকে চাইছে শিৱদৌলত যথেষ্ট মানুহ চব শিৱদৌলৰ ভিতৰত বহুতখিনি মানুহ এতিয়া চাকিও জ্বলাই আছে, কিছুমান গৈ আহিছে কিছুমান আৰু চাইছে বহুতখিনি মানুহ এয়া আৰু ভিতৰতো এনেধৰণৰ বহুতখিনি মানুহ এয়া চাওক শিৱদৌলৰ এয়া পৰিৱেশ। আৰু শিৱদৌলত আহি ভাল লাগিল, যথেষ্ট মানুহ লগ পাইছোঁ আৰু বহুত ধুনীয়া পৰিৱেশ। আৰু আজি কেইটামান দিনৰ আগতে যিহেতু শিৱৰাত্ৰি পাৰ হৈছে, শিৱৰাত্ৰিৰ দিনা তেওঁলোকে মেলা বহিছিল আপোনালোকে জানে আৰু নিউজতো আপোনালোকে চাইছিলে চাগে শিৱদৌলৰ কথাটো আপোনালোক যদি কওঁ। তো এনেকৈ অলপ ইটো পালে মই ঘূৰি দিছোঁ, ইটো পাকে ঘূৰিলোঁ মই এইটো পাকে অলপমান ঘূৰি দিছোঁ। এয়া আপোনালোকক দেখাইছোঁ কিমান ধুনীয়া পৰিৱেশ। এয়া হ'ল প্ৰকৃততে শিৱদৌলৰ পৰিৱেশ। অলপ ভিতৰলৈ মই যাওঁ আৰু শিৱদৌলৰ ফালে আপোনালোকে চাইছে কিছু এখন ঘৰ মানুহে সোমাই গৈছে আৰু কিছু এখন ঘৰ আৰু ওলাই আহিছে এনেধৰণৰ সেইটো মই অলপ ভিতৰলৈ সোমাই আহিছোঁ। আপোনালোকক দেখুৱাইছোঁ আৰু এয়া হ'ল শিৱদৌলৰ ভিতৰত অকণমান পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ মই। আপোনালোকে চাইছে এনেকুৱা বাবা যিটো ইয়াতে তেনেকৈ ৰছী বান্ধি আছে। শিৱদৌলৰ যিটো ওচৰতে আৰু যিটো জয়সাগৰটো যিটো পুখুৰীত লাগি আছে আপোনালোকক অকণমান দেখুৱাই দিছোঁ মই। জয়সাগৰ পুখুৰীৰ অকণমান দৃশ্য আপোনালোক দেখুৱাম। এই সাগৰ যেনেকৈ পানী ঢৌ আহে ঠিক তেনেকুৱাকৈ ইয়াতো মানে ঢৌ অহা মানে দেখিবলৈ পাইছোঁ লাগিব। অকণমান আপোনালোক দেখুৱাইছে এয়া চাওক এয়া হ'ল জয়সাগৰ পুখুৰী। জয়সাগৰ পুখুৰী চাওক এয়া অকণমান মই জুম কৰি দেখুৱাইছোঁ। এয়া চাওক বহুত এটা ডাঙৰ বৃহত্তম এটা জয়সাগৰ পুখুৰী। আৰু ইয়াত এতিয়া আগতে দলং আছিল, দলংটো আছে বাৰু এইকেইটা অলপ এয়া চাওক এয়া হ'ল জয়সাগৰ পুখুৰী। কিমান ধুনীয়া পৰিৱেশ চাওক। আৰু ইয়াৰ পৰা আপোনালোকক কেমেৰাটো ঘূৰাই দিছোঁ মই। এয়া চাওক ধুনীয়া এটা পৰিৱেশৰ মাজত বহুত ধুনীয়া লাগিছে। এয়া চাওক